নমস্কাৰ বন্ধুসকল। হেছটেগ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা CM, হেছটেগ ADR। বিশেষকৈ এটা চৰকাৰী চাকৰিৰ প্ৰয়োজনীয়তা সকলো যুৱক যুৱতীয়ে অনুভৱ কৰে, যিসকলে অতি কষ্টৰে দিনক ৰাতি কৰি ৰাতিক দিন কৰি কষ্টৰে এটা চৰকাৰী চাকৰিৰ পিছত দৌৰি আছে। তেখেতসকলে হয়তো বুজি পায়, অহা 6 মে'ত ঘোষণা হ'ব প্ৰায় 51,397টা পদ। তৃতীয় বৰ্গ, চতুৰ্থ বৰ্গ, আৰক্ষী, ফৰেষ্ট, স্বাস্থ্য বিভাগ, শিক্ষা বিভাগ, এই গোটেইকেইটা বিভাগৰ মিলি 51,397টা পদ হ'ব। এতিয়া বহুতে কৈ আছে যে অভাৰলেপিং নকৰিব চৰকাৰ, কিয়? কাৰণ এটা চাকৰিৰ মূল্য এজন যুৱকে অতি ভালদৰে অনুভৱ কৰে। আমি যোৱাবাৰ দেখিছিলোঁ যে 22 চনৰ মে' মাহ হওক আৰু 22 চনৰ ছেপ্টেম্বৰ মাহত যি নিযুক্তি হৈছিলে, তাতে এজন কেণ্ডিডেটে 2-3টাকৈ এপইণ্টমেণ্ট লেটাৰ পাই গৈছিলে। গতিকে এতিয়া এই হেছটেগ বিষয়টো আকৌ উত্থাপিত হৈছে যে এজন কেণ্ডিডেটে হয়তো 2-3টা বিভাগত চাকৰি পাবও পাৰে, কাৰণ যিসকল মেধা থাকে তেখেতসকলে বহুকেইটা পৰীক্ষাত ছিলেকশ্যন হৈ পৰে। গতিকে তেখেতসকলে এটা অনুৰোধ জনাইছে চৰকাৰলৈ যে আপোনালোকে ৱেইটিং লিষ্ট সৃষ্টি কৰক বা প্ৰিফাৰেঞ্চ ছিলেক্ট কৰিব দিয়ক। তেখেতৰ ল'ৰাটোৱে পুলিচত চাকৰি কৰিবনে, ফৰেষ্টত চাকৰি কৰিবনে, নে তেখেতসকলে মেডিকেলত চাকৰি কৰিবনে, নে অন্য বিভাগত চাকৰি কৰিব, নে ডাইৰেক্ট ৰিক্ৰুটমেণ্টত চাকৰি কৰিব। কাৰণ ডাইৰেক্ট ৰিক্ৰুটমেণ্টত চাকৰি পোৱা, থাৰ্ড গ্ৰেডত চাকৰি পোৱা বহুতেই হয়তো বেলেগ মেডিকেলৰ পৰীক্ষাটো ছিলেক্ট হ'ব পাৰে। গতিকে মন্ত্ৰী মহোদয়, মুখ্যমন্ত্ৰী মহোদয় এজন দক্ষ মুখ্যমন্ত্ৰী, যদিও বা বস্তুৰ মূল্য বৃদ্ধি হৈছে, তথাপিও কিন্তু চাকৰিৰ বজাৰখনৰ মূল্য বৃদ্ধি হ'বলৈ দিয়া নাই। চাকৰিৰ বজাৰখনৰ যি মূল্য শূন্য কৰি পেলাইছে। গতিকে আছুৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মা দীপাংকৰ নাথৰ পাছত যি জনাইছে, তেখেতেও চৰকাৰলৈ অনুৰোধ জনাইছে যে ৱেইটিং লিষ্ট দিয়ক। আমিও যিসকল প্ৰাৰ্থী আছে সেইসকলৰ কি হয়, এতিয়াতো আমি কৰিব পৰা কি অৱস্থাত কি আছে, মানে কেনেবাকৈ হ'লেও চৰকাৰ শাসকযন্ত্ৰই আমাৰ মৰ্মবেদনা উপলব্ধি কৰি এই যে 51,000 পদ আছে, 51,000 পদত 51,000জনকে নিযুক্তিৰ ব্যৱস্থা কৰক। এই 51,000 পদত 40,000 বা 30,000 যুৱক যুৱতীক নিযুক্তিৰ ব্যৱস্থা কৰিব নালাগে। এটা চৰকাৰী চাকৰিৰ মূল্য যথেষ্ট বেছি, যদিও বা লোকসকলে কয় যে কৰ্মব্যস্ততা জীৱন বা কৰ্মসংস্থাপন ব্যক্তিগতভাৱে বা ব্যৱসায়িক হিচাপেও কৰ্মসংস্থাপন ল'ব পাৰি, কিন্তু বহুতো অসমৰ যুৱক যুৱতীৰ প্ৰধান লক্ষ্য হৈছে চৰকাৰী চাকৰি। কাৰণ তেখেতসকলে নিজৰ সেৱা আগবঢ়াব বিচাৰে। গতিকে সকলোলৈ এটা অনুৰোধ, আহক এই যাত্ৰা সফল কৰোঁ।